বন্ধুসকল সকলোকে আমাৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ পথাৰত আমি ৰুই আছিলোঁ তেনেতে এজন ব্যক্তি আহিল আমাৰ ওচৰত ভৰিবলৈ। আহকচোন চাওঁ কোন আহিল সেই ব্যক্তিজন। নমস্কাৰ। আজি ৰুবলৈ আহিলোঁ মানে ৰোৱনী এটা প্ৰেংক কৰিবৰ কাৰণে আহিছোঁ আচলতে, আৰু বাইদেউক পটককৈ লগ পাই গ'লোঁ, বহুত বেছি ভাল লাগিলে। ৰুলোঁ ময়ো মানে ৰুই মেলি পূৰা নেক্সট বছৰ ডাবলহে আহিম আৰু মানে খাবলৈ আহিম। এইবাৰ ধান ডাবলৈ মাতিছোঁ, তাকে আহিব লাগিব। পথাৰত বহুত বেছি ভাল লাগিলে মানে বাইদেউসকলো ধেমালি কৰিলোঁ, এইফালে এনেকৈ আকৌ ধেমালি ধুমুলাৰ মাজে মানে অকণ ৰুলোঁ মই নিজেও, তো বহুত বেছি ভাল লাগে। পথাৰৰ পৰিৱেশটো বহুত বেছি ভাল মানে, আৰু আজি বতৰো বহুত বেছি ভাল, মজা লাগিছে ইয়াত আহি পূৰা। তো তেওঁৰ ভিডিঅ'টো চাব, তেওঁ চেনেলতে দিব, সকলোৱে যিহেতু চিনি পায়, আৰু মোৰ চেনেলটোও চাব আপোনালোকে। তো সকলোৱে চাব, বাইদেউ চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ, যদি মোক কেনেকৈ চিনি পায় বাইদেউক চাব, বাইদেউক ছাপৰ্ট কৰিব। আৰু বাইদেউ মানে কি হ'ল ভিডিঅ' দিয়াটো আজিকালি লেট কৰিছে অকণমান, তাই সোনকালে ভিডিঅ' দিব, তেতিয়া আপোনালোকে ছাপৰ্ট কৰিলেহে দিব, সেইকাৰণে আপোনালোকে ছাপৰ্ট কৰিব সকলোৱে। এইফালে দেখিছেনে পৰমা ইমান সুন্দৰকৈ ৰুই আছে। পৰমাক কিন্তু মানিব লাগিব দেই, আহি পিনে আমাৰ দেউতাৰ লগত পথাৰত আলি দিলে, আমাৰ লগত সমানে সমানে ৰুইছে। এইফালে ৰামুকাই কেমেৰা কৰি আছে, তেওঁলোকৰো অশেষ কষ্ট হৈছে সেইদিনা। চাওকচোন ভিডিঅ'টি, পাছলৈনো সি কি কৰে। বাইদেউ ইমান কষ্ট কৰিছে, কিবা দিলে নাই খাবলৈ? খাবলৈ কিবা দিলে নাই? ইমান কষ্ট কৰিছে। প্ৰেক্টিচ কৰিছেহি নেকি আৰু ৰুবলৈ প্ৰেক্টিচ কৰিছেহি নেকি? নে ক'ৰবাত গাঁৱলীয়া ছোৱালী মানে নাহোঁ বুলি কৈছে নেকি, খেতি চেতি নাজানিলে? অঁ আছে। ছোৱালী পচন্দ হ'ল নে নহ'ল? আজি পটেটো লৈ থকা নাই নি? নাই লোৱা। ইফালে পৰমাই পূৰা দেউতাক মাক প্ৰশ্ন সুধি আছে খেতিৰ ওপৰত। তো এটা সুন্দৰ ভিডিঅ' প্ৰেৰণ কৰিব, চাব আপোনালোকে সকলোৱে। হাতত কঠীয়া তুলি ল'লে, আৰু এয়া এফালে পৰমা গগৈ এয়া আমাৰ পথাৰ ৰুইছে। আৰু তুমি আহিব লাগিব কিন্তু দেই। অঁ আহিব লাগিব। এফালে ৰামুকাই নৰুৱে নি? ব্যস্ত হ'ব। ইফালে বঢ়িয়াকৈ ৰুই দিছে দেই। এই ৰুইছা চাগে তুমি আগতে? হিচাপ নাই, দি দিয়া আৰু। এইখিনি মানে অলপ হেৰেঙাকৈ ৰুইছে। এইখিনি ৰুইছে দেই। তো ঠিক আছে ন, আকৌ লগ পাম পাছত। আমি বেজদলত লগ পাইছিলোঁ, তেতিয়া আকৌ কৈছিলোঁ ন লগ পাম বুলি, কিন্তু পাই গ'লোঁ আজি আকৌ। আমাৰ সৌভাগ্য। হ'ল। বাকী এইফালে আহিছা নাই তুমি আগতে? সেইফালে গৰখীয়া থান আছে, এইখন গৰখীয়া থান। আচলতে আমাৰ গাঁওখন এই জানটোৱে দুভাগ কৰিছে দেই। এই জানটোৱে সেই ইফালৰখিনি বাম কলালোঁ, আৰু এইখিনি হৈছে দ কলালোঁ, তেনেকুৱা হৈছে তাৰমানে কথাটো। অঁ বন্ধুসকল, আপোনালোকে দেখিলে পৰমাই আমাৰ পথাৰত কিদৰে ৰুই থৈ গ'ল। তেওঁ আচলতে প্ৰেংক ভিডিঅ' বনাবলৈ আহিছিলে আমাৰ ইয়াতে, আমাৰ পথাৰতে। মই আগতে লগ পাইছোঁ, আকৌ লগ পাই গ'লোঁ, ভাল লাগিলে। আকৌ আহিম বুলি কৈছে ধান লোৱা দিনত, চাওঁ কি হয়, আহেনে নাহে। আৰু মানে কি হ'ল, মোৰ ভিডিঅ'বোৰ আপোনালোকে চাব, বহুতে চাই কিন্তু ছাবস্ক্ৰাইব কৰা নাই। আপোনালোকে যদি ছাবস্ক্ৰাইব কৰি দিয়ে মই ভাল পাম। যেনে তেনে 1000 কৰি দিয়ক। আমাৰ সকলোৱে পথাৰ ৰুই এয়া দেখিছেনে। মই ভিডিঅ' আগতে কৰিম বুলি ভাবিছিলোঁ, কিন্তু কৰা নহ'ল।
ইয়াত চাওঁ পৰিৱেশটো বহুত দূৰ এটালৈ। আমাৰ পথাৰ এইটো ছাইডে আছে আৰু ইপাৰলৈ আছে, মাজতে জান এটা আছে। আমাৰ ল'ৰাটোৱে কি কৰে, সেই জানটোত মানে সাঁতুৰিবলৈ সি খুব ভাল পায়। চাব দেই, সি আহি আছে মানে ফালে দেউতাক আছে, দুতীয়েক আছে।